Hi friends, মই Ranjita আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। থাম্বনেলটো চাই চাগে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো মোৰ বিয়াৰ জোৰোণত দিয়া ডিজাইনাৰ পাটৰ কাপোৰ কেইযোৰ। এই ভিডিঅ'টো আসলে মই মানে বনাম বুলি বহুত দিনৰ পৰা ভাবি আছিলো, কিন্তু বনাবহে পৰা নাছিলো, মানে বনাবলৈ মিলাই নাছিলে। সেইকাৰণে ভাবিলো আজি বনাই দিওঁ। আৰু বাকিখিনি কাপোৰ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। কেইযোৰমানটো আপোনালোকে দেখিছেই, মই বিয়া খাবলৈ যোৱাৰ ৰিচেণ্ট কিমানকেইখন বিয়া খালোঁ তেতিয়া ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁৱেই। আৰু বাকী আৰু যিকেইযোৰ আপোনালোকে নাই দেখা সেইকেইযোৰ মই পিছত এদিন মানে ভিডিঅ' বনাই দেখাম। আৰু আজি ভাবিছোঁ অকল যিকেইযোৰ ডিজাইনাৰ সেইকেইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ প্ৰথম পাটৰ কাপোৰযোৰ হৈছে এইযোৰ কাপোৰ। এইযোৰ বেবি পিংক কালাৰ কাপোৰ আৰু ইয়াত আছে এনেকে সিলভাৰ গুণাও আছে, গোল্ডেন গুণাটো কাম কৰা আছে আৰু এনেকে মিনা কৰা আছে। ৰাণী পিংক কালাৰ এইযোৰ মই কাট লৈ দেখাইছো আপোনালোকক। আৰু ইয়াত এনেকে ৰাণী পিংক, যেহেতু ইয়াত ৰাণী পিংক কালাৰ মিনা কৰা আছে সেইকাৰণে ৰাণী পিংক কালাৰে এনেকে দহি কৰি দিয়া আছে, এক কালাৰ দহি। আৰু এই কাপোৰযোৰ মই লৈছিলোঁ গুৱাহাটীৰ, আপোনালোকে সকলোৱে চিনি পাবই, শুনিছেই চাগে, গুৱাহাটীৰ ডিজাইনাৰ, বহুত পপুলাৰ ডিজাইনাৰ হয় বিদ্যুৎ এণ্ড ৰাকেশ। সেই বিদ্যুৎে বনোৱা কাপোৰ হয়। আৰু কাপোৰযোৰৰ বিষয়ে মানে কাপোৰযোৰ বহুত ধুনীয়া হয়। আৰু মোক মানে এযোৰ লাইট কালাৰ কাপোৰ লাগিছিলে। মই জাষ্ট বিদ্যুৎক কৈছিলোঁ যে মোক এযোৰ মানে লাইট কালাৰতে লাগে বুলি। কালাৰ আৰু বাকী গোটেই ডিজাইনখিনি তেওঁ নিজেই কৰিছে। আৰু কাপোৰযোৰ লাষ্টত যেতিয়া মই পাইছোঁ মোৰ বহুত ভাল লাগিছিলে। আৰু মই বাকী যিবোৰ কাপোৰ সাধাৰণতে মোৰ চব ডাৰ্ক কালাৰে হয়, কিন্তু এইযোৰ মোৰ লাইট কালাৰ, মোৰ বহুত ধুনীয়া লাগিছিলে এই কাপোৰযোৰ। গোটেইযোৰতে কাম আছে, গোটেইযোৰতে কৰা আছে। আৰু ইয়াত যিহেতু এইটো ছাইডৰ পাৰিটো চিলভাৰ গুণাৰে কাম কৰিছিলে। আৰু আজিকালিতো চবেই চিলভাৰ গুণাৰে কৰে সাধাৰণতে, ভাল লাগে, মোৰো ভাল লাগে। সেই সময়ত ইমান এটা নাছিলে, মই মোৰ বিয়াৰ সময়ত বেছি দিন নহয়, হ'লেও মানে নতুন নতুন ওলাই থাকে নহয়, তেতিয়া মানে গোটেইখিনি চিলভাৰ গুণাৰত ইমান কাম নাছিলে। কিন্তু এইযোৰ মই কিন্তু কোৱাই নাছিলোঁ যে এনেকৈ চিলভাৰ গুণাৰো ইউজ কৰিব বুলি, মই একো কোৱা নাছিলোঁ, তেওঁৱে কৰি দিছিলে। কিন্তু বহুত ধুনীয়া লাগিছিলে মোৰ, সেইকাৰণে ভাল লাগিছিলে। আৰু এইযোৰ আৰু ইয়াৰ মেখেলাখনো মই দেখাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু ইয়াৰ ব্লাউজটো মই হৈছে এইটো। এই ব্লাউজটো মই তাতে চিলোৱা, বিদ্যুতৰ বুটিকতে তেনেকৈ চিলাই দিছে। মই একো ষ্টাইলো একো নাই দিয়া আচলতে। আৰু এইটো পেডেড হয় আৰু বেগটো এনেকুৱা হয়। আৰু হাতটোত গোটেইটোতে কাম কৰা আছে আৰু সেইটো ডিজাইনটো। এই কাপোৰযোৰ মই পিন্ধিছিলোঁ মোৰ মাৰ ঘৰত, ৰিচেপশ্যনত পিন্ধিছিলোঁ। আৰু এইযোৰ মোৰ প্ৰথম কাপোৰ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব কিন্তু। মোৰ এটা চবতছে ভাল লগা কালাৰ, যিটো মানে মই মোৰ বিয়াৰ কাৰণে প্ৰথম আৰু সেইটো কালাৰ ল'ম বুলিয়ে মই ধৰি থোৱা কালাৰ বুলি ক'ব লাগিব। সেইটো হৈছে এইটো
ৰেড কালাৰ এযোৰ আৰু কইনা বুলি ক'লে এযোৰ ৰেড কালাৰ কাপোৰ নললে ভাল নালাগে নহয় জানো আৰু ৰেড কালাৰটো যেন পিন্ধিলেহে যে আচলতে কইনা কইনা লাগিব মোৰ তেনেকুৱা ফিল হৈ যায় আপোনালোকে মানে কিবা ক'ব আজিকালি দিছে ইমান পেষ্টেল ছেটবোৰ যিবোৰ লাইট কালাৰৰ সেইখিনি বহুত ধুনীয়া ধুনীয়া মানে পিন্ধিছে ভাল লাগিছে কিন্তু মোৰ ৰেড কালাৰটো মানে মোৰ বহুত ভাল লাগে আৰু এইযোৰ হৈছে এইযোৰটো বহুত হেভি হয় গোটেই গাতে পুৰা কাম কৰা আছে বহুত হেভি আৰু বহুত গধুৰ হয় এই কাপোৰযোৰ কিন্তু কাপোৰযোৰ বহুত ধুনীয়া হয় অলপ অৰেঞ্জ ৰেড টাইপ হয় কালাৰটো আৰু ইয়াতো এনেকৈ ৰেড কালাৰ এনেকৈ মিনা কৰা আছে আৰু কাপোৰ বেছিকৈ গল্ডেনেই আছে এইযোৰ আৰু আচলটো পালেটো আৰু ইয়াত দহিটো এনেকৈ ৰেডতে কৰি দিছে মই গাত ভালকৈ লৈ দেখাওঁ তেতিয়া আপোনালোকে ভালকৈ ধৰিব পাৰিব মই বাৰু ফটো দি দিম লগত চাব পাৰিব এইযোৰ মই মোৰ মানে হাজবেণ্ডৰ ফালৰ পৰা ৰিচেপশ্যনত পিন্ধিছিলোঁ আৰু তেতিয়াই যি পিন্ধা আৰু পিন্ধা হোৱাই নাই মোৰ এযোৰ এইবাৰ ভাবিছিলোঁ কিবা কোনোবা এখন বিয়াত পিন্ধিম বুলি কিন্তু মানে পিন্ধা নহ'ল আৰু বাকী কেইযোৰে পিন্ধিলোঁ এইযোৰ এদিন পিন্ধি যাব লাগিব আৰু এইযোৰটো গোটেই গাতে কাম কৰা আছে বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱাই হোৱা নাই নহয় এই কাপোৰযোৰ কাৰ পৰা লোৱা এই কাপোৰযোৰ হৈছে ডিব্ৰুগড়ৰ ডিজাইনাৰ আপোনালোকে তেওঁকো হয়তো সকলোৱে চিনি পায়েই বৰ্ণালীৰ ৱাৰ্ড্ৰব সেই বৰ্ণালী বাই ডিজাইন কৰা এযোৰ কাপোৰ হয় বহুত ধুনীয়া হয় বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু মোক পিন্ধিলেতো মই ভালেই দেখিছিলোঁ মানে ভাল লাগিছিলে আৰু ইয়াৰ আৰু ৰেডটোতো মোৰ ক'বই নালাগে বহুত ভাল লগা কালাৰ আৰু মেখেলাখনো পুৰা ওপৰলৈকে কাম কৰা আছে এই কাপোৰযোৰ বহুত হেভি কাপোৰৰ পুৰা ওপৰলৈকে মানে ইমানখিনিহে বাকী আছেগৈ বাকী গোটেই কাম কৰা আছে আৰু ইয়াৰ ব্লাউজটো মই নিজে চিলাইছিলোঁ ব্লাউজটো তাত চিলোৱা নাই ব্লাউজটো হেভি দেই এই ব্লাউজটো গোটেইটোৱে হেভি মানে সম্পূৰ্ণ কাপোৰযোৰ হেভি ব্লাউজটো গোটেই মানে গাতে এনেকৈ কাম কৰা আছে আৰু হাতটো মানে একো বাকী নাই ব্লাউজটোত গোটেইটোতে কাম কৰা আৰু মই পিছফালে মানে মোক এটা বেক ছাপোৰ্ট লাগে সেইকাৰণে মোৰ সাধাৰণতে যিমানবোৰ কাপোৰ চবতে মই বেকত মানে ৰছী বা এনেকৈ কিবা এটা দিওঁৱেই আৰু ইয়াত মই তেনেকৈ ৰছী দিয়া নাই এনেকৈ অকণমান আৰু পাৰ্টি যিহেতু ৰিচেপশ্যনত পিন্ধিছিলোঁ সেইকাৰণে ভাবিলোঁ এযোৰ এনেকৈ দি দিওঁ আৰু এইটো আৰু বাকী চিম্পল আৰু মই এনেই বেকৰ বেছি ষ্টাইল মই পাটৰ কাপোৰত তেনেকৈ মই ব্লাউজত নিদিওঁ মানে ভালো নালাগে ন পাটৰ কাপোৰযোৰ মানে পিন্ধি মানে মই নোৱাৰোঁ মানে ইমান ভাল লাগে আনে পিন্ধিলে মই ধুনীয়া দেখোঁ কিন্তু মই পিন্ধিবলৈ অকণমান দিগদাৰ পাওঁ সেইকাৰণে বহুত বেছি একো ডিজাইন তেনেকুৱা পাটৰ কাপোৰত মই দিয়া নাই আৰু এইটো ব্লাউজ কাপোৰযোৰ মোৰ বহুত ভাল লগা আৰু সকলোতকৈ ভাল লগা প্ৰিয় ৰঙৰ আৰু এইযোৰ কাপোৰযোৰ হৈছে এইযোৰ কি ক'ম আৰু এইযোৰটো মোৰ বহুত ভাল লগা কাপোৰ এইযোৰৰ ভাল লগাৰ কোনো সীমা নাই কিন্তু পিন্ধা তেনেকৈ হোৱা নাই দেই এই কাপোৰযোৰ এবাৰ মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়াত দাদাৰ যাৰ বিয়া আছিলে তাৰ ভণ্টি যিগৰাকী তাইৰ বিয়াতে মই এইযোৰ ফাৰ্ষ্ট পিন্ধিছিলোঁ এইযোৰ আচলটো এইযোৰ আচলতে মেইন ছেটৰ ডিজাইন মেইন ছেট কাপোৰ হয় আৰু পাৰীটো মানে ইয়াত মাজত এনেকৈ জাপি জাপি কৰা আছে এইযোৰ মোৰ বহুত ভাল লগা কাপোৰ এইযোৰ আচলতে মানে মই মেইন ছেট কৰিয়ে ল'ম বুলি ভাবিছিলোঁ কিন্তু মেইন ছেটৰ কাৰণে আচলতে মোক এযোৰ
অকল গুণাৰে কাম কৰা কাপোৰ দিছে সেইযোৰো মোৰ বহুত ভাল লাগে সেইযোৰো ভাল লাগে কিন্তু এইযোৰত মানে বেছি ৰেড এটা হৈ গ'ল যে সেইকাৰণে এইযোৰ মই আগতেই মানে মোৰ হাজবেণ্ডে মোৰ এইযোৰ বহুত ভাল লাগিছিলে সেইকাৰণে সি মানে আগতেই এইযোৰ অৰ্ডাৰ কৰি দিছিলে কিন্তু পিছত বিয়াৰ কাৰণে মানে যিযোৰ দিয়া হ'ল মেইন ছেট হিচাপে সেইযোৰত অকল গুণা কাম কৰিছে ভালেই হ'ল দুযোৰ কাপোৰ হ'ল মোৰ বগা কাপোৰ কিন্তু এই কাপোৰযোৰ সি আগতে মোক গিফ্ট কৰিছিলে মানে জোৰোণতে দিছিলে আগতেই অৰ্ডাৰ কৰি দিলে যিহেতু এইযোৰ আৰু মোৰ বহুত ভাল লাগিছিলে এই কাপোৰযোৰ আৰু পাৰিটো এনেকৈ মানে ৰেডত আছে পুৰা ডাৰ্ককৈ আৰু গাত আৰু এনেকৈ জাপি ডিজাইন আছে এইযোৰ বহুত হেভি হয় গোটেই গাতে কাম কৰাই আছে এইযোৰ আৰু এই কাপোৰযোৰ মই লৈছিলোঁ গুৱাহাটীৰ ডিজাইনাৰ তেওঁকতো চবেই আৰু মানে তেওঁৰ কথা নক'লেও হ'ব আৰু সঞ্জুক্তা দত্ত তেওঁৰ পৰা লোৱা কাপোৰ হয় এই কাপোৰযোৰ আচলতে মই প্ৰথম ইনষ্টাগ্ৰামত বিয়া আমাৰ ঠিক হৈছে ঠিক আৰু মানে ডেট লৈছে আৰু তেনেকুৱাতে মই এই কাপোৰযোৰ তেওঁ ইনষ্টাগ্ৰাম পেজত দেখিলোঁ মোৰ মানে ইমান ভাল লাগিলে আৰু তেতিয়ালৈকে মানে বিয়াৰ কাপোৰৰ একো বজাৰ তেনেকৈ একো মানে ডিচাইড কৰাই হোৱা নাই কি কাপোৰ কেনেকৈ লোৱা হ'ব কিন্তু যিহেতু মোৰ বিৰাট ভাল লাগিলে সেইকাৰণে চানটোৱে মোক মানে এইযোৰ তুমি অৰ্ডাৰ কৰিয়েই দিয়া বিয়াৰ কাৰণে সেইযোৰ সেইকাৰণে আগতীয়াকৈ অৰ্ডাৰ কৰি দিয়া হ'ল যে কিন্তু পিছত জোৰোণৰ মানে বিয়া মেইন ছেট হিচাপে মোক হোৱাইটত গুণা কাম কৰা কাপোৰেই দিছে কিন্তু এইযোৰ মই হ'লেও ৰেড ফুল আছে ন এইযোৰ য'তে ত'তে পিন্ধিও যাব পাৰি বিৰাট ভাল লাগিছে মোৰ এই কাপোৰযোৰ মই ভালেই পালোঁ আৰু এইযোৰ মই ল'লোঁ আৰু ইয়াৰ মেখেলাখন এইখনো ওপৰেকে ফুল আছে আৰু এনেকৈ তলত এইটো আছে জাপি ডিজাইনটোৱে আছে আৰু ইয়াৰ ব্লাউজটো এনেই বাকীখিনিতো ব্লাউজটো চিম্পল হয় বগাই হয় কিন্তু হাতটো তেনেকৈ জাপি ডিজাইনটো আছে সেইকাৰণে বহুত মানে গৰ্জিয়াছ লাগিছে আৰু এইটো পূৰা ৰেডত পৰি গৈছে যে সেইকাৰণে এইযোৰ এই কেইযোৰে মোৰ ডিজাইনাৰ কাপোৰ আছিলে আৰু এই কাপোৰকেইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ কাপোৰকেইযোৰ চাই আপোনালোকৰ ভাল লাগিলে আৰু কোনযোৰ কাপোৰ সকলোতকৈ ভাল লাগিলে সেইটো আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু বাকী কাপোৰখিনি মই কেতিয়াবা বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক দেখাম আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব কিন্তু তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ প্ৰথমতে পাব ঠিক আছে তেন্তে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই